প্ৰকৃতিত এতিয়া বসন্তৰ প্ৰয়োভৰ ঢোলৰ গুমগুমনি পেপাৰ লহৰে বলিয়া কৰিছে অসমীয়াৰ গা আখলতো ব্যস্ততা বাঢ়িছে গৃহিণীৰ ঢেঁকীৰ গুমগুমনিত ৰজন জনাইছে এতিয়া চৌপাশ মুঠৰ ওপৰত বিহুক লৈ এতিয়া ব্যস্ততা বাঢ়িছে অসমীয়াৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালীক আদৰত চলিছে ব্যাপক প্ৰস্তুতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে বিহুৰ কৰ্মশালা আৰু হুঁচৰি দলৰ আখৰা বিগত বৰ্ষত কৰোনাৰ গণসংক্ৰমণৰ বাবে ৰাজ্যত ম্লান পৰিছিল ৰাঙলীৰ আনন্দ বৰ্তমান পৰিস্থিতিৰ কিছু উন্নত হোৱাত এইবাৰ ৰাঙলীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী এয়া শিৱসাগৰৰ পশ্চিম কোঁৱৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বিহুৰ কৰ্মশালা প্ৰায় 150 গৰাকী কিশোৰ কিশোৰীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত পশ্চিম কোঁৱৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ কোঁৱৰপুৰবাসীৰ সহযোগত আমি বিগত বৰ্ষসমূহৰ দৰে 9টা বৰ্ষৰ অতিক্ৰম কৰি আহিছোঁ আৰু আহি আমি 10ম বৰ্ষত ভৰি দিছোঁ আৰু আমি এই প্ৰদৰ্শনীমূলক মুকলি বিহুখনিৰ লগত সংগতি ৰাখি এখনি বিহু কৰ্মশালা উদযাপন কৰি আহিছোঁ আৰু পোনপ্ৰথমবাৰৰ বাবে আমি হস্তশিল্প কৰ্মশালা এটি এইবাৰ প্ৰদান কৰিছোঁ আৰু আজিৰ এই যিটো বিহু কৰ্মশালা আপোনালোকে আহি উপস্থিত হৈছিলহি এই কৰ্মশালাটি 10 দিনীয়াকৈ আমাৰ ইয়াত দিয়া হৈছে অহা 15 এপ্ৰিল পহিলা বহাগৰ দিনা আমাৰ এই মুকলি প্ৰদৰ্শনীমূলক মুকলি বিহুত তেখেতসকল কণ প্ৰশিক্ষাৰ্থীসকলে তেখেতসকলৰ বিহু নাচ প্ৰদৰ্শন কৰিব আনহাতে এয়া শিৱসাগৰৰ সূৰুজমুখী হুঁচৰি দলৰ আখৰাৰ দৃশ্য বিগত প্ৰায় 27 বছৰ ধৰি এই দলটিয়ে অসমৰ বিভিন্ন বিহু মঞ্চত হুঁচৰি পৰিৱেশন কৰি আহিছে বিগত কেইবাদিন ধৰি আখৰাৰ অন্তত আজি বৰ আখৰা কৰা দেখা গ'ল দলটিয়ে আমাৰ সূৰুজমুখী দলৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে আৰু আজি আমাৰ বৰ আখৰা আমি সকলোৱে লাষ্ট আখৰা কৰিছোঁ আৰু যিহেতু আমাৰ যোৱাবাৰ কৰোণাৰ কাৰণে আমাৰ বাপতিসাহোন বিহুটি পতা নহ'ল সমগ্ৰ অসমতে সেইকাৰণে আমি দুগুণ উৎসাহেৰে অধিক আগ্ৰহেৰে মানে আগবাঢ়িছোঁ এইবাৰ যাতে খুব ভালকৈ আমাৰ প্ৰগ্ৰেম হয় সকলো জেগাতে মানে সকলো অসমীয়া ৰাইজে বিহুটি সুন্দৰভাৱে পাতিব পাৰে আমি তাকে কামনা কৰিছোঁ আৰু আমাৰ প্ৰস্তুতিও তেনেকৈ চলি আছে আমি বিভিন্ন ঠাইত আমাৰ প্ৰদৰ্শন কৰিম বুলি আগবাঢ়িছোঁ তেতিয়া ইয়াৰ উপৰি জয়গোষ হোৱাটো আজি সামৰণি পৰিল মৰাণ বিহুৰ কৰ্মশালা সদৌ অসম মৰাণ ছাত্ৰ সন্থা আৰু সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত জয়গোষৰ ৰাজহুৱা খেলপথাৰত 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা মৰাণ বিহুৰ কৰ্মশালা আজি সামৰণি পৰে এই কৰ্মশালাত প্ৰায় 200তকৈও অধিক কণ শিশুৱে অংশগ্ৰহণ কৰা দেখা গৈছে মৰাণ জনগোষ্ঠীৰ অন্যতম সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰই মৰাণ প্ৰধান বিভিন্ন গাঁৱত বৰ্তমান সময়ত মৰাণ বিহু নাচৰ আখৰা মৰাণ বিহু গোটৰ আখৰা আচলতে আমি অনুষ্ঠিত কৰি আছোঁ আজি শুভক্ষণত বাৰেকুৰি অঞ্চলৰ আমাৰ জয়গোষৰ ৰাজহুৱা খেলপথাৰতো আজি আমাৰ সামৰণি অনুষ্ঠান আছে মৰাণ বিহু আখৰা সামৰণি অনুষ্ঠান য'ত প্ৰায় 300তকৈ অধিক আমাৰ প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে স্বনামধন্য আমাৰ সাংস্কৃতিক সাধক হিমত দুৱাৰদেৱৰ নেতৃত্বত আজি আমাৰ এই অঞ্চলত বিহু আখৰা হৈ আছে ইয়াৰ লগতে আমাৰ মৰাণ প্ৰধান প্ৰতিখন গাঁৱতে প্ৰতিটো অঞ্চলতে মৰাণ বিহু নাচৰ আখৰা তথা ভংগীমাৰ ওপৰত আমি বিশেষ চিন্তন বৈঠকো অনুষ্ঠিত কৰিছোঁ মৰাণ জনগোষ্ঠীৰ যি কলা কৃষ্টিখিনি নিভাঁজভাৱে জীয়াই ৰাখিবৰ কাৰণে সংগঠন প্ৰচাৰ তথা বিকাশৰ কাৰণে মৰাণ ছাত্ৰ সন্থাৰ লগতে সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ ঐকান্তিক প্ৰচেষ্টা অব্যাহত ৰাখিছে আচলতে মৰাণ জনগোষ্ঠীৰ যি কলা কৃষ্টিখিনিক নিভাঁজভাৱে জীয়াই ৰখাৰ ক্ষেত্ৰত তথা উঠি অহা নৱপ্ৰজন্মক সাংস্কৃতিক সুলভ মানসিকতা বীজ ৰোপণ তথা নিজস্ব কলা কৃষ্টিৰ প্ৰতি শ্ৰদ্ধাশীল কৰি দিবৰ কাৰণে বা চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰই ঐকান্তিক প্ৰচেষ্টা অব্যাহত ৰাখিব যিখিনি আচলতে মৰাণ জনগোষ্ঠীৰ ঐতিহ্যপূৰ্ণ কলা কৃষ্টি সেই কলা কৃষ্টিখিনি বৰ্তমান সময়ত নিভাঁজভাৱে জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহি পৰিছে এনে প্ৰত্যাহ্বানকো নেওচি সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰই গাঁৱে ভূঞে আচলতে আমাৰ উঠি অহা নৱপ্ৰজন্মক নিজস্ব কলাৰ কৃষ্টিৰ প্ৰতি তেখেতসকলক চিনাকি কৰি দিবৰ কাৰণে ঐকান্তিক প্ৰচেষ্টা অব্যাহত ৰাখিছে তিনিচুকীয়াৰ পৰা ৰূপু দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আসাম টুডে লাইভ